guys, welcome back to my channel. I think I said আপোনাক আকৌ স্বাগতম জনালো। সো দেখি গম পাইছে মই অপচন ৰাতি ধুনীয়াকৈ ৰাতিপুৱা ব্লগ এটা আৰম্ভ কৰি দিছোঁ। মাজতে দুদিন গ্যাপ পৰিলে মোৰ অকণমান গাটো বেয়া আছিলে কাৰণে মই তেনেকৈ ব্লগ দিব পৰা নাই। কিন্তু এনেকুৱা নহয় যে মই একো আপলোড কৰা নাই দেই, মই শৰ্টছ দি আছিলোঁ। আপোনালোকে যদি চোৱা নাই গৈ চাই ল'ব। আৰু এতিয়া যিহেতু চবেই ৰাতিপুৱা চাহ খায়, চবেই একেলগে চাহ খাম, তাৰপিছত মই অফিচলৈ গৈ থাকিম। চ' এতিয়া দিনটো আগবঢ়াওঁ ব'লক। সো এতিয়া হৈছে আজি মোৰ OOTD আউটফিট ফৰ দ্য ডে। আজিও মানে মই সালোৱাৰ পিন্ধিছোঁ, বাট এতিয়া মানে ৰুমটো অকণমান আন্ধাৰ হৈ গৈছে যিহেতু বাহিৰত অকণমান বতৰ বেয়া কৰিছে, বাট ষ্টিল আউটফিট। চবেই পকাতে বহি লৈছোঁ আৰু চাহ খাবলৈ। এইফালে আজি মায়ে বনালে, চিলা বনাইছে আজি মায়ে ৰাতিপুৱা, বেচন আৰু চুজি দি বনাইছে। চ' এইখনে এখন খাই লওঁ, একদম পাতলাকৈ বনাব দিছোঁ যিহেতু মই ৰাতিপুৱা তেনেকৈ মানে একো ইমান হেভি নাখাওঁ, বাট বনাইছে যিহেতু খাওঁ আৰু এখন। যিহেতু কৈছোঁ যে বতৰটো একদম বেয়া কৰিছে, চ' ৰুমবোৰ মানে একেবাৰে আন্ধাৰ হৈ গৈছে এতিয়া। চবেই চাহ তাহ খালোঁ। বতৰটো মানে এইকেইদিন কি কৰে, অকণ বেয়া কৰে, অকণ পটককৈ বৰষুণ পেলায়। বৰষুণটো দিলে মানে গমো নাপায়, মানে এনেই কিনকিনকৈ পেলায়। তাৰপিছত যি গৰম, হিউমিডিটি পূৰা বাঢ়ি যায় আৰু মানে এনেকৈ বৰষুণ দি লাভ নাই। দিলে মানে এতিয়াতো নালাগে, মই মানে ঘৰৰ পৰা ওলাই যাব লৈছোঁ। চ' এতিয়াতো বৰষুণ নালাগে, বাট সেইটোৱে আৰু গৈ থাকক বিকজ বতৰ বেয়া কৰিছে। ইমান ধুনীয়া বতাহ মাৰিছে। ইয়াতেতো পিংক কালাৰ পূৰা ফুলিছে। পটককৈ বোলে আপোনালোকক দেখাই দিওঁ নহ'লে পাহৰি যা। আৰু এই টিকলু য়েল্ল' কালাৰকেইটা চাওক, কি মৰম লাগিছে। এইটো গাঁৱৰ পৰা আনা। এতিয়া আমাৰ এইখিনিতে জেগা আছে যিহেতু আইতা এইখিনিতে হেৰি কৰি থৈ দিছে আৰু বতাহ অকণ মাৰিছে, ভাল লাগিছে বাৰু। কিন্তু ওপৰৰ পৰা বৰষুণটো পেলাই নিদিলেই হ'ল আৰু। ওলাই আহিছোঁ আকৌ, যিহেতু আপোনালোকে গম পায় ছাতি মেলি মই কিমান বেয়া পাওঁ, সেইকাৰণে মই এতিয়া ছাতি মেলি যাব নোৱাৰোঁ। বতৰ আকৌ গাজিছেহে, বাট বতাহ মাৰিছে, ভাল লাগিছে। এনেকৈ অকণ ঠাণ্ডা বতাহটো মাৰি থাকিলে হ'ল। মানে এতিয়া বতাহটোৱে বৰষুণটো উৰাই নিলেও আই ডোণ্ট মাইণ্ড, বিকজ মই ওলাই আহিছোঁ। এতিয়া মোক বৰষুণ নালাগে, আকৌ বহুত অশান্তি নহ'লে এইবোৰ ছাতি লৈ অহা যোৱা কৰা দেই। জল্দি যাওঁ আৰু এবাৰ অফিচত সোমাই ল'ব পাৰিলে একো প্ৰব্লেম নাই। তাৰপিছত যদি অকণমান দিয়ে, বাট ইমানো দিব নালাগে যে আকৌ মানে বানপানী হৈ যাওক। চ' সিমানো নালাগে। বৰষুণ পেলাইছে, মই থাম্বনেইলৰ কাৰণে হেৰি লৈ আছিলোঁ, বৰষুণ পেলালে। বৰষুণটো তেনেকৈ দেখা নাপায়, কিন্তু অলপ ভালকৈ চালে দেখা পাব। পেলালে উপায় নাই আৰু। আজি চাগে ৰেইনব' ওলাব, বিকজ বৰষুণো পেলাই আছে আৰু তাৰ লগতে ৰ'দো আছে। ৰেইনব' চান্সেছ আছে ওলোৱাৰ। অলপ বৰষুণ পেলাইছে। চ' মই এতিয়া জল্দি গৈ থাকোঁ। আপোনালোকক একেবাৰে অফিচৰ পৰা আহি পাই লগ পাম। বাই বাই। দৌৰিব লাগিব এতিয়া মই। ফ্ৰেছ হ'লোঁ আৰু আহি পাই মানে মই তেনেকৈ ভিডিঅ' নকৰিলোঁ, বিকজ বহুত এক্সজষ্টেড হৈ আছিলোঁ আৰু এইকেইদিন যিহেতু গাটো অকণমান ল' হৈ আছে, সেইটো কাৰণে মই বোলে একবাৰে ফ্ৰেছ হৈ লওঁ, তাৰপিছত এতিয়া লাঞ্চ কৰিম, আপোনালোকক দেখাওঁ লাঞ্চত কি আছে। এয়া এতিয়া লাঞ্চ। এইফালে এয়া ভাত বাঢ়িলে, তাৰ লগতে যিহেতু গৰম, চ' এনেকৈ মানে অকণমান চালাড এয়া লৈ ল'ম আৰু নেমু পিঁয়াজ। এইফালে এয়া দালি, আজি দুটা দালি দেই, এইটো এটা আৰু এইটো এটা দালি। তাৰপিছত এইফালে মাছৰ পেটু, এয়া হৈছে মাছ, এইফালে হৈছে পনীৰ, আৰু এয়া হৈছে এগ কাৰী। আজি একদম পূৰা পনীৰ, এগ, ফিছ অলপ খালি গোটেইকেইটাই আৰু। চ' এতিয়া লাঞ্চটো কৰি লওঁ। চ' গাইজ ফাইনেলি লাঞ্চ কৰিলোঁ। আপোনালোকতো দেখাইছিলোঁ আৰু লাঞ্চত কি আছিলে। চ' এতিয়া এজ ইউজুৱেল ৱৰ্কিং কৰি আছোঁ। এইকেইদিন ৱৰ্কআউটটো অকণমান লাইটকৈ কৰিছোঁ যিহেতু মানে গাটো অকণমান ল' হৈ আছে। আৰু সেইটোৱে মানে ব্লগিঙো মানে মই মানে ল' এনাৰ্জিত কৰি বেয়া পাওঁ তাৰমানে, সেইকাৰণে মানে মই ভাবোঁ আৰু যে কৰোঁনে নাই। দুদিনটো তেনেকৈ গেপ গ'লেই, সেইকাৰণে আজি বোলো ব্লগ এটা বনাওঁ। কিন্তু এনাৰ্জিটো মানে ল' হৈ থাকিলে মোৰো বেয়া লাগে, সেইটো এনাৰ্জিত আপোনালোকলৈ কিবা এটা আগবঢ়াবলৈ। বাট ষ্টিল যিহেতু আৰু মোৰ গেপ ল'ব মানে ইচ্ছা নাই, আৰু আপোনালোকেও যিহেতু মানে এতিয়া ব্লগছবোৰ চাই বা আশা কৰিছোঁ আৰু আপোনালোকে চাই, চ' এইটো মোৰ ৰেচপনচিবিলিটি আপোনালোকলৈ মোৰ ডেইলি লাইফ যেনেকৈ পাৰোঁ তেনেকৈ শ্বেয়াৰ কৰিবলৈ, সেইটো বুলি ভাবি ব্লগটো বনাইছোঁ। চ' আপোনালোকে অকণমানো যদি মানে এনাৰ্জিটো অকণমানো ল' দেখে, চ' এইটো ইমান মাইণ্ড নকৰিব, যিহেতু আমিতো এতিয়া লাইক YT ফেমিলি টাইপে হয়। চ' আপোনালোকে বুজিব বুলি আশা থাকিলে, সেইটোৱে। আপোনালোকক মই ইভিনিং লগ পাম। গুড ইভিনিং। চ' অকণমান শুলোঁ, যিহেতু অকণমান হেডেক হৈ আছিলে। আজি অকণমান টোপনিয়ে গ'লোঁ, মানে কালি ৰাতিপুৱা অকণমান হেডেক হৈ আছিল, বাট আজিৰ দিনটো হৈ আছে। বাট মই বস্তুটো মানে ইগন'ৰ কৰি আছোঁ আৰু ইমান এটা পাত্তা দিয়া নাই। কিন্তু শুলে মেলিলে মানে বস্তুবোৰ বেছিকৈ ফিল হয়, সেইকাৰণে ভাবিলোঁ অকণমান শুয়ে দিওঁ। এডিটিং আছে, বাট মই মানে জানি বুজি কৰা নাই। জোৰ জবৰদস্তি কৰাহেঁতেন মানে
এতিয়ালৈ আৰু গা বেয়া হ'লহেঁতেন উইচ আই কেন এফৰ্ড কাৰণ ধুনীয়াকৈ অকণমান ৰেষ্ট লৈ ল'লোঁ এতিয়া উঠিলোঁ ফ্ৰেছ হ'লোঁ প্ৰে কৰিলোঁ এবাৰ বোলে আপোনালোকক লগ পাই লওঁ তাৰপিছত এতিয়া যাম চাহ বনাবলৈ এইফালে চাহ বনাবলৈ আহিলোঁ আজি কেইদিনমান এইকেইটা কাপত খাই আছোঁ এইকেইটা কাপ মানে মই কিনিছিলোঁ একচুৱেলি সেইদিনাখন একো প্লেন নাছিলে মানে মাৰ বাৰ্থডে আছিল নে মাদাৰ্ছ ডে এনেকুৱা কিবা এটা আছিলে দেই চ' আৰু মায়ে ভাল পায় ক্ৰকাৰিজ মায়ে মানে বহুত ভাল পায় ক্ৰকাৰিজ আৰু মাক কিবা কি দিওঁ বুলি ভাবিলে মানে ক্ৰকাৰিজ যদি মানে দিওঁ আৰু কিবা মায়ে মানে বহুত ভাল পায় আৰু চ' সেইকাৰণে ভাবিলোঁ কাপছে দিওঁ হ'ল বছৰে হ'ল চ' এইকেইটা ইমান কিউট লাগিছিল মোৰ সেইটো কাৰণে চাইজটো চাওক না ইমান ধুনীয়া বহুত কিউট লাগিলে সেইটো কাৰণে কিনিছিলোঁ আৰু মাও ভাল পায় এয়া চাহ হৈ গ'ল এইফালে পাতি দিলোঁ কণী এতিয়া চাহটো খাই লওঁগৈ আজি বাৰাণ্ডালৈ নহয় একেবাৰে চোতাললৈকে আহিছোঁ অকণমান ইমান হেডেক হৈছে বহুত মাথা বিষাইছে সেইকাৰণে অকণ মানে খুলি হাৱাটো নায়েই বাৰু ষ্টিল আৰু ক'বলৈ আৰু খুলি হাৱা আমি আই হওঁ কাইণ্ড অফ ফুলবোৰ একদম হৈ গ'ল গোটেই দিনটো ডিউটি কৰি এতিয়া শুই থাকে এইডাল গছতো বহুত লাগিছে মই এডাল গছত দেখাই থাকোঁ আপোনালোকক এইফালেও পূৰা লাগিছে তৰা চৰা নাই আকাশত সেইফালে মুন অঁ ধুনীয়াকৈ ওলাইছে ধুনীয়া লাগিছে আৰু আকাশখন এতিয়া চাগে অকণমান দেখিছে তেতিয়া ৱাইড এংগল হৈ আছিল কাৰণে ব্লেক মানে গম পোৱা নাছিলে বাট এতিয়া 1x আছে কাৰণে গম পাইছে হেৰি কি বুলি কয় পূৰা ডাৱৰ সেইকাৰণে আৰু ক'তনো তৰা দেখা পাম বাট ইমানে যদি ডাৱৰীয়াই ইমান গৰম কিয় এনে খোজকাঢ়ি থাকোঁতে এটা কথা মনলৈ আহিলে ভাবিলে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আপোনালোকৰ যে শ্বেড'টো আপোনালোকে কেতিয়াবা শ্বেড'টোৰ কথা ভাবেনে আই থিংক চ' বহুতে নাভাবে চ' ভাবিলে আপোনালোকক এটা কথা কওঁ আপোনালোকৰ শ্বেড'টো ইজ নট জাষ্ট এ শ্বেড' ইটছ ইয়'ৰ একচুৱেল অল টাইম ফৰ এভাৰ লাইফ টাইম কম্পেনিয়ন ন' কমপ্লেইনছ ন' জাজমেণ্টছ যোনে চিটুৱেশ্যন চাই কেতিয়াও আপোনাক এৰি থৈ নাযায় চ' আই থিংক শ্বেড' ডিজাৰ্ভছ মোৰ ভেলিউ দেন হিউমেনছ চ' লাইফত যদি পাৰে নিজৰ শ্বেড'টোক বেছি ভেলিউ কৰিব হিউমেনছতকৈ বিকজ আই থিংক আফটাৰ ডেট ইটছ আছ হু লিভছ আৰ শ্বেড' এণ্ড এতিয়া শ্বেড'টো যে আমাৰ লগত থাকে আমি সেইটোক একো ভেলিউ নকৰোঁ বিকজ এগেইন ইটছ আছ হিউমেনছ চ' শ্বেড'জ আৰ মাছ বেটাৰ দেন আছ হিউমেনছ চ' সেইটো কাৰণে उनकी औकात ज़्यादा है हमसे इसलिए उनको थोड़ा वैल्यू करो सो आई लव माई शेडो आई जस्ट लव माई शेडो पिरियड এয়া ডিনাৰ আহিলে এইফালে ভাত এয়া কণী এইবোৰ ভাজি বন্ধাকবি ভাজি আলু পিটিকা অকণ মোৰ কাৰণে চাগে বিকজ ভণ্টি অলৰেডি খালে আৰু এইফালে বইল দালি চ' এতিয়া ডিনাৰ কৰি লওঁ চ' গাইজ ভাবিছোঁ এই ব্লগটো এইখিনিতে এণ্ড কৰোঁ যিহেতু দেখাবলগীয়া তেনেকৈ একো নাই চবৰে ডিনাৰ কমপ্লিট চবলৈকে শুব আৰু মই কৰিম এডিটিং ৰাতিৰ ভিতৰত এডিট কৰি এই ব্লগটো মই আপোনালোকলৈ কাইলৈ আগবঢ়াম আৰু আশা কৰোঁ আপোনালোকৰ এই ব্লগটো চাই ভাল লাগিব অকণমান এনাৰ্জিটো ল' আছিল বাৰু বাট সেইটোৱে মাইণ্ড নকৰিব এনেকুৱা মানে অকণমান এনাৰ্জি ল' থাকিলে অকণ মৰম ছাপৰ্টটো অকণ বেছিকৈ লাগে তেতিয়া অকণমান বেছি মটিভেট হয় ধুনীয়া ধুনীয়া ব্লগছ দিবলৈ আৰু ট্ৰাই কৰিলোঁ আকৌ ধুনীয়া ব্লগ এটা আপোনালোকলৈ আগবঢ়াবলৈ চ' একদম আৰম্ভণিৰ পৰা শেষলৈকে চাব লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চেনেলটো আপোনালোকে যিমানে ছাপৰ্ট কৰিছে মই সিমানে মটিভেট হৈ যাওঁ আৰু ছাবস্ক্ৰাইব কৰি ওচৰতে বেল আইকনটো থাকে ক্লিক কৰি দিব যাতে যেতিয়াই মোৰ নতুন ভিডিঅ'টো আপোনালোকৰ নটিফিকেশ্যন গুচি যায় তাৰ লগতে ইনষ্টাগ্ৰামতো মই ডেইলি আপলোড কৰি আছোঁ চ' ইনষ্টাগ্ৰামৰ লিংকটো মোৰ ডেছক্ৰিপশ্যনত থাকে তাতে গৈ মোক ফ'ল' কৰি দিব ট্ৰাই কৰিছোঁ যাতে ইনষ্টাগ্ৰামতো হওক ইউটিউবতো হওক মই যাতে ইমান গেপছ নলওঁ ইয়াতে বাৰু লং ব্লগ মই দিয়া নাছিলোঁ বাট ষ্টিল শ্বৰ্টছ দি আছিলোঁ আপোনালোকে যদি শ্বৰ্টছ চোৱা নাই মোৰ মানে চেনেলটোত গৈ আপোনালোকে চাব পাৰে আৰু ইনষ্টাগ্ৰামতো মই ডেইলি আপলোড কৰি আছোঁ চ' তাতো মোক ফ'ল' কৰি দিব যাতে মোৰ ডেইলি আপডেটছবোৰ আপোনালোকে পাই থাকে তেতিয়া ভাল লাগিব আৰু আগৰ ব্লগছখিনি যেনেকৈ চাই গৈছে আজি ব্লগটো তেনেকৈ চাব অকণমান বাৰু এনাৰ্জিটো লোৱা আছিল বাট ষ্টিল আশা কৰিছোঁ আপোনালোকে চাব বুলি চ' সেইটোৱে এতিয়া বেছি দেখিলে নকৰোঁ আকৌ জল্দি লগ পাম টেলছে লিপিছ আদিঅ'ছ